মুস্তাফিজুৰ ৰহমান তেখেত মোৰ খুব ভাল বন্ধু। তেখেত বহুত আগৰ পৰা মই তেখেতক চিনি পাওঁ আৰু তেখেতৰ কথা মই আনকি নিউজতো কৈছিলোঁ। নমস্কাৰ বন্ধুসকল, ৱেলকাম বেক টু মাই ইউটিউব চেনেল SBI ফেক্টৰী। বন্ধুসকল, আমাৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে ৱেলকাম জনাইছোঁ আমাৰ চেনেললৈ। বন্ধুসকল, প্ৰত্যেকটো ভিডিঅ'ৰ দৰে এই ভিডিঅ'টোতো অসমীয়া ছ'চিয়েল মিডিয়াৰ চেলিব্ৰিটিৰ যিকোনো এটা নিউজ আমাৰ চেনেলত ডেইলি আহে। প্ৰত্যেক দিনীয়া যিবোৰ ছ'চিয়েল মিডিয়াৰ চেলিব্ৰিটি আছে তেওঁলোকৰ ফেনৰ যি ক্ৰিয়া প্ৰতিক্ৰিয়া চব আমাৰ চেনেলত সকলোতকৈ আগত আহে। তো ঠিক সেইদৰে আজিও এটা ছ'চিয়েল মিডিয়াৰ গুৰুত্বপূৰ্ণ নিউজ বুলিয়ে ক'ব পাৰি। চ' আপোনালোকে ইতিমধ্যে থাম্বনেইল আৰু টাইটেল চাইতো গম পাইছে এই নিউজটো কি। চ' বেছি দেৰি নকৰি আমি ভিডিঅ'টোৰ ফালে আগবাঢ়োঁ। বন্ধুসকল, কথাটো হৈছে যে কেইদিনমান ধৰি ছ'চিয়েল মিডিয়াত বহুত চৰ্চা হৈ থকা অসমৰ নাম্বাৰ 1 আৰু নাম্বাৰ 2 ইউটিউবাৰৰ মাজত বিতৰ্ক চলি আছিলে। আৰু গোৱালপাৰাৰ এজন ইউটিউবাৰ মুস্তাফিজুৰ ৰহমান আৰু ডিম্পু বৰুৱাৰ মাজত তেওঁলোকৰ যি ফেন ফ্লয়িং আছে মাজত ছ'চিয়েল মিডিয়াৰ এখন যুঁজ চলি আছে ক'বলৈ গ'লে। চ' বন্ধুসকল, সেই সন্দৰ্ভত বহুতো ভিডিঅ' হৈছে, ইভেন আমাৰ চেনেলতো আপোনালোকে ভিডিঅ' দেখিছে। চ' বন্ধুসকল, ডিম্পু বৰুৱাই একদম সৰল ভাষাত বুজাই ক'লে এটা নিউজ চেনেলত। সেই ক্লিপটো আমাৰ ওচৰত আছে, আপোনালোকক দেখুৱাম। অসম টাইম নামৰ এটা ফেচবুক নিউজ চেনেল পৰ্টেল এটাক তেওঁ ইণ্টাৰভিউ দিছিলে আৰু সেই ইণ্টাৰভিউত সাংবাদিকজনে সুধিছিলে তেওঁক যে নাম্বাৰ 1 নাম্বাৰ 2 ইউটিউবাৰক লৈ বিতৰ্ক চলি আছে। সেই সন্দৰ্ভত ডিম্পু বৰুৱাই অতি সহজ সৰলভাৱে কৈছে। আপোনালোকে প্ৰথমত ক্লিপটো চাই লওক। পোনপ্ৰথমতেতো মুস্তাফিজুৰ ৰহমান তেখেত মোৰ খুব ভাল বন্ধু। তেখেত বহুত আগৰ পৰা মই তেখেতক চিনি পাওঁ আৰু তেখেতৰ কথা মই আনকি নিউজতো কৈছিলোঁ। তেখেতে শ্বেয়াৰ কৰিছিল, কিন্তু তেখেতৰ যিটো ভিডিঅ'ৰ কাম কৰা লাইন সেইটো সম্পূৰ্ণ বেলেগ। তেখেতে হিন্দীত ভিডিঅ' বনায়, তেখেতৰ টীম আছে, তেখেতে গানত ভিডিঅ' বনায় আৰু তেখেতৰ ভিউৱাৰ্ছ গোটেই পৃথিৱীত, মানে বাংলাদেশৰ মানুহো চায়, পাকিস্তানৰো চায়, আমেৰিকাৰো চায়, কাৰণ তেখেতে গানত এটা মানে ষ্টৰি ক্ৰিয়েট কৰে। সেইটো সঁচাকৈ তেখেতৰ মানে যিটো এটা যিয়ে নহওক কিয় মানে টেলেণ্টটো মানিব লগা, যাৰ দ্বাৰা তেওঁ ভিউৱাৰ্ছ পাইছে। কাৰণ ভিউৱাৰ্ছ এনে নাপায়, মিলিয়নলৈকে মিলিয়ন ভিউৱাৰ্ছ এনে নাপায়, তাত কিবা থাকিব লাগিব যিটো দিব পাৰিছে। কিন্তু মই হৈছে অসমীয়া ভাষাত ভিডিঅ' বনাওঁ, তো মোৰ বস্তু বেলেগ, তেখেতৰ বস্তু বেলেগ। আৰু নাম্বাৰ 1 নাম্বাৰটোৰ কথা যিটো কৈছে, পৃথিৱীত নাম্বাৰ 1 নাম্বাৰটো সদায় এজন মানুহ এনেকৈ সদায় থাকিব নোৱাৰে। কিছুমান নাম্বাৰ 1 নহয়, কিছুমান নাম্বাৰ 2 হয়। গতিকে নাম্বাৰ 1 নাম্বাৰ 2 বুলি মই নাভাবোঁ। জাষ্ট আমি ভাবোঁ যে আমি ইউটিউবত ভিডিঅ' বনাওঁ আৰু ইউটিউবাৰ। অ'কে বন্ধুসকল, আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব। আৰু যদি পোনপ্ৰথমবাৰৰ বাবে আমাৰ চেনেললৈ আপোনালোক আহিছে, প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব। চ' বন্ধুসকল, আজিলৈ ইমানেই আছিলে। টাটা বাই বাই। আকৌ এটা লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে।